Hello everyone, যেহেতু কেইদিনমান আগত কৈছিলোঁ যে মিমিৰ জ্বৰ হৈ আছে বুলি কেনে তো মিমিৰ জ্বৰটো কেনেকুৱা হৈছিলে মানে এই উঠে এই কমে ভাল পাই যায় আকৌ উঠে তো পৰহি ৰাতি মানে 105 গুচি গ'ল তাৰ জ্বৰ তো ইমান বেছি ভয় পালোঁ তো ডক্টৰক ফোন কৰিলোঁ ছাৰে ক'লে যে এটা ব্লাড টেষ্ট কৰাবলৈ চ' আজি খানাপাৰা ভেটেনেৰীত লৈ গ'লোঁ আৰু মিমি মানে কি ক'ব দেখিছেনে বেলেগ কুকুৰবিলাকে ইমান ধুনীয়াকৈ চেলাইন লয় ইনজেকশ্যন লয় কিন্তু আমাৰ মানে এনেকুৱা উৎপতীয়া মানে বহুত বেছি ভয় পায় তো ডক্টৰে জাষ্ট অকণমান ব্লাড ওলালে আৰু কিবাকৈ জুজি তো সেইখিনিকে টেষ্ট কৰিব দি আহিছোঁ কাইলৈ ৰিপৰ্ট ওলাব তো ঘৰত আহি খুব বেছি ভাগৰ লাগিছিলে তো মাছ আছিলে ভাবিলোঁ আলুৰে অলপ মাছেৰে বনাই লওঁ তো আলুৰ আঞ্জা বনালোঁ মাছৰ তো চিম্পল ৰেচিপি এটা ষ্টেপ বাই ষ্টেপ দেখাই দিছোঁ বাৰু আপোনালোকে ট্ৰাই কৰি চাব দেই খাবলৈ খুব বেছি ভাল মাছ নাথাকিলে কণী ইউজ কৰিব পাৰে আজিলৈ আহিছোঁ বাই